যে তারে শিউলি মাখা গল্প আগমনের সুর তোমার তুলির গন্ধ ছড়ানো বল বল গাইলো বল বল গাইলো। তো হেল্ল' গাইজ সেকেণ্ড ব্লগ তো আজি দুৰ্গা পূজা তো মোৰ ভাগৰ সকলোকে দুৰ্গা পূজা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। তো আজি অষ্টমী পূজা তো সেইটো কাৰণে আজি গৈ আছোঁ মানে আমাৰ গাঁৱৰ ওচৰতে এটা মন্দিৰ আছে তো তাত মানে থকি চকি দিব লাগিব। তো তাত যাওঁ দেখাম আৰু মানে আপোনালোকক মানে গোটেই ভিডিঅ'টো মানে দেখাম আৰু গোটেই মানে ধৰক আজি হৈছে অষ্টমী নৱমী দশমী মানে পূৰা ভিডিঅ'কে মানে একেলগে ডাইৰেক্ট দেখাই দিম মানে একেলগে ধৰক আজি অষ্টমী কালি নৱমী এনেকৈ মানে দেখাই নাথাকোঁ ডাইৰেক্ট দেখাম ভিডিঅ'টো মানে দীঘল হ'ব পাৰে তো আপোনালোকে চাই থাকিব। তো গাইজ গা পা আহিলোঁ তো এতিয়া কাপোৰ পিন্ধিলোঁ তো এতিয়া ফটোত যাব লাগে দেখাই আছোঁ আপোনালোকক বলক যাওঁ নেকি। তো গাইজ দেখিছে এইখনেই হৈছে পুথিমণি পূজা তো এতিয়া বলক নাকি ভিতৰত এণ্ট্ৰি কৰি দিওঁ। মা দুর্গার আগমনে উল্লাসে আলিঙ্গনে মহামারী মুছে যাবে আজ। ঢাকের পিঠে পড়লো কাঠি পুজো হোক জমজমাটি নতুন সাজে সেজেছে আকাশ। তোৰ মানুহ চাওক না কি মানুহ দেখিছেনে আজি অষ্টমীতে ইমান মানুহটো নৱমীত আছেই বাপৰে বাপ। তোৰো সেৱা চেৱা কৰি আহি পালোঁ তো মই মানে মাছখন মাৰিছোঁ দিয়ক কাৰণ মানুহ ইয়াত বহুত মানুহ বাপৰে বাপ ৰিক্স ল'ব নোৱাৰি তো গতিকে মাছখন মাৰি লৈছোঁ। তোৰো আজি মানে এনেকুৱা গৰম দিছে না ৰ'দটো মানে পূৰা দিছে আৰু আজি ইয়াত দেই আৰু পূৰা দিছে দেই আৰু তোৰ আপোনালোকে এইবিলাক স্পটিং ল'ব পাৰে দেখিয়ে ইয়াত দাম মাত্ৰ 50 টকা ইয়াত লিখা আছে দেখিছে মইনা তুমি জুই অমুক তমুক চব লিখা আছে। তোৰো গাইজ বহুত ফুৰিলোঁ তো এতিয়া এই হোটেলখনত কিবা এটা খাই লওঁ ৰ'ব বহুত ভোক লাগিছে আজি বাপৰে বাপ গৰমো বহুত দিছে না। তোৰো গাইজ ফাইনেলি খোৱা বোৱা হৈ গ'ল তো এতিয়া ঘৰ যাব লাগে অলপমান চাই পিনে ঘৰ যাবাৰ 7 hours later তোৰো এতিয়া হৈ গ'ল ৰাতি তো এতিয়া গৈছোঁ মানে আমাৰ শিমলুৰ পূজাখন চাবলৈ তো সেইখন মানে আমাৰ লোকেল পূজা বুলি কয় তো এতিয়া বলক নাকি চাওঁ ক'ত কি হয় মানে দেখাই আছোঁ বলক চাওঁ। আমাৰ ওচৰৰ পূজাখন দেখা নাই কি হ'ব আৰু তো এবাৰতো চাব লাগিবই না তো বলক নাকি। তো দোস্ত এইখনে হৈছে আমাৰ শিমলুৱা পূজা তো চাওক মানুহ ইমান তাত নাই কাৰণ আজি মানে মেক্সিমাম মানুহ মানে হেৰিত গৈছে মানে পুথিমাৰিত গৈছে তো সেইটো কাৰণে ইয়াত মানে মানুহ নাই তো আজি হৈছে নৱমী পূজা তো সেইটো কাৰণে চব মানুহ পুথিমাৰিত গৈছে। তো যি কি নহওক তো এতিয়া ফাৰ্ষ্ট সেৱাটো কৰি লওঁ বলক। তোৰো ফাইনেলি সেৱা চেৱা কৰা হৈ গ'ল তো এতিয়া হোটেলত সোমাই কিবা এটা খাই লৈ ৰ'ব কি খাম ঘুগনি খাম না চাওমিনে খাম বা। তোৰো মন্দিৰটো দেখিছেনে কিমান ধুনীয়া লাগিছে দেখিছেনে চাওক এবাৰ। তোৰো এতিয়া বাজি গ'ল 8টা তো কিছু সময় পিছতে আৰতি কৰিব তো আপোনালোকক আৰতি পৰা দেখাম আৰু চাই থাকক ভিডিঅ'টো। তো বাকী দেখাই মানুহ নাই ধৰণৰ বেছি অঁ এতিয়া নাই দেই চাই আছোঁ এনেকৈ আৰু বেছি টাইম তোৰো দোকান পাৰ মানে ফিল্ডৰ মাজত হোৱা নাই এনেকৈ মানে ৰাস্তা কাষে কাষে হৈছে আৰু। তোৰো এনেকৈ পৰি গ'ল নৱমী পূজাৰ আৰতি তো আজিৰ পৰা আৰতি নপৰে আজি লাষ্ট হয়। the next day তোৰো দোস্ত আজি হৈছে দশমী পূজা তো আজি মানে মনত অকণমান বেয়া লাগিছে কাৰণ আজি দিয়া হ'ব দেৱীক বিসৰ্জন তো এতিয়া বাজিছে প্ৰায় 3:30 তো 4:30 মানত যাবৰ কাৰণ যিহেতু কৰোণা মানে ক'ভিড নীতি মানি কিনে দিয়া হ'ব তো সেইটো কাৰণে আজি মানে অলপ সোনকালে দিয়া হ'ব আজি প্ৰায় 5টা মানতে দিয়া হ'ব 4:30 5টা মানত দিয়া হ'ব এনেই যেনে ধৰক 7টা 8টা হৈ যায় কিন্তু আজি সোনকালে দিব আৰু তো এতিয়া অলপ চাগে দেৰি হ'ব কাৰণ যিহেতু ইমান একো টাইমত নিমিলে না তো হ'লেও চাওঁ কি হয় তো বলক। তোৰ দেখিছে মূৰ্তিবিলাক আনিলে তো এইখনেই হৈছে মানে আমাৰ বিজয় দশমীৰ ৰাতিৰ দৃশ্য চাওক এবাৰ কেনেকুৱা। তো এদিন দেখিছে ফাৰ্ষ্ট গণেশটো উলিয়াই আনিলে তো এনেকৈ মানে ফাৰ্ষ্ট গণেশ কাৰ্তিক সৰস্বতী এনেকৈ উলিয়াই আনিব আৰু শেষত উলিয়াই আনিব একদম আমাৰ মা দুৰ্গাক। ঢাক বাজা কাসর বাজা উলু দে আর শাখ বাজা বছর পরে আবার এলো মাঝে পুজো পুজো গন্ধ নিয়ে নতুন গানের ছন্দ নিয়ে শারদিয়ায় খুশিতে মন নাচে এলো 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 মা দুর্গা মা আরে এলো 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 মা। তোৰো আজি মানুহ চাওক না বিজয় দশমী উপলক্ষে কিমান মানুহ হৈছে দেখিছেনে ৱাও তো এতিয়া কিছু সময়ৰ পিছতে সেই মূৰ্তিবোৰ লৈ যাব গাড়ীত উঠাই তো চাই থাকক আৰু।
তোৰো এতিয়া মানে মূৰ্তিবোৰ নিয়াৰ আগতে চাৰিওফালে মানে 3 পাক ঘূৰাইছে এইটো মানে আমাৰ নিয়ম আৰু মানে মন্দিৰৰ চাৰিওফালে 3 পাক ঘূৰাই আৰু এইটো আপোনাৰ কাৰণে নিয়ম আছে নে তত কমেণ্ট কৰি ক'বচোন कल्याणी तेरा जोड़ धरा पर कोई नहीं मेरी माँ के बराबर कोई नहीं तेरी তোৰো এইটো আছিল সৰু ভিডিঅ' তো আপোনালোকে কেনেকুৱা পায় তত কমেণ্ট কৰি জনাব জানো ইমান এটা ভাল হোৱা নাই কাৰণ শ্বৰ্টবিলাক যিটো ৰাতি লোৱা হৈছে তো হ'লেও আৰু উপায় নাই তো লগ পাইছোঁ নেক্সট ভিডিঅ'ত বাই 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 বাই